হাগ্ৰামা মহিলাৰী BPFৰ এই 5টা মাহত যিটো কাম কৰিলে তো অশান্তি আহি গ'ল আকৌ মানুহ মানে মৰিব লগা হ'ল মানুহৰ ঘৰ জ্বলাজ্বলি হৈ গ'ল UPPL তো এইবাৰ 16তম যিটো অসম বিধানসভা নিৰ্বাচন এই নিৰ্বাচন বিটিআৰ অঞ্চলৰ UPPL কাৰণে নিৰ্বাচন ইয়াত কোনো দল সংগঠন কোনোবা পাৰ্টিয়ে কিবা এটা কৰিব পাৰিব বুলি মই আশা নকৰোঁ মই নাভাবোঁ UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়া যোৱা মানে 5টা বছৰত যেনেকৈ জাতি জনগোষ্ঠীক তেখেতসকলৰ ভাষা কলা সংস্কৃতি ঐক্য সংহতি আৰু সমন্বয়ৰ কাৰণে আমি যিখিনি কাম কৰিছোঁ তাৰ বাবে আজি UPPL দলৰ প্ৰতি মানুহৰ যিখিনি চিন্তাধাৰা তেখেতসকলে UPPLৰ প্ৰতি নিজৰ ভোটদান কৰিব হাগ্ৰামা মহিলাৰী BPFৰ এই 5টা মাহত যিটো কাম কৰিলে যিটো আমি শান্তি আনিছিলোঁ সেইটো অশান্তি আহি গ'ল আকৌ মানুহ মানে মৰিব লগা হ'ল মানুহৰ ঘৰ জ্বলাজ্বলি হৈ গ'ল তেনে ক্ষেত্ৰত আজি ইয়াত UPFৰ কথা নাহে কোনোবা BJPৰ কথা নাহে ইয়াত UPPLে নিশ্চয়কৈ ভাল হ'ব আৰু আমাৰ এই 41 নম্বৰ মানাস সমষ্টিত আমাৰ জংচাং ব্ৰহ্ম ডাঙৰীয়াৰ আজি আমি কাৰ ৰেলী আমি কৰিছোঁ যাতে ৰাইজ আজি জাগ্ৰত হৈছে আৰু সেইখিনি ৰাইজক আকৌ UPPL আজি জিকি আছে UPPL বিনা গতি নাই এই কথাখিনি আজি কাৰ ৰেলীৰ দ্বাৰা জনাবলৈ লোৱা হৈছে BPFে দাবী কৰে NDA হিচাপে 15খন আসনে তেওঁলোকে দাবী কৰিছে 15খন আসনে পাব জয়লাভ কৰিব বুলি কৈছে কি হ'ব তেতিয়াহ'লে BPF পাবনে বাৰু সেনেকৈ আসন চাওক যোৱা নিৰ্বাচনৰ সময়ত যিটো প্ৰতিশ্ৰুতি দিছিলে 5টা গেৰেণ্টি দিছিলে হাগ্ৰামা মহিলাক কওকচোন কোনটো গেৰেণ্টি তেখেতে ফিল আপ কৰিলে ওলোটাকৈ ইয়াত মানে গণ্ডগোলীয়া পৰিৱেশ ঘৰ জ্বলাজ্বলি ৰিলিফত থাকিব লগা হৈছে ইণ্টাৰনেট পৰ্যন্ত কাটিব লগা তেনেকুৱা পৰিৱেশ হ'ল কাৰফিউ লগাব লগা পৰিৱেশ হ'ল তেতিয়া মানে মাটি দিব বুলিহে কৈছিলে পাট্টা দিব বুলিহে কৈছিলে আমাৰ যুৱকসকলে 100 কোটি টকা বুলি দিব বুলি কৈছিলে ক'ত দিলে আমাৰ আই বাইসকলক 50 কোটি টকা দিব বুলি কৈছে ক'ত দিলে দিছে জানো গৰীবতকৈ গৰীবসকলৰ মানে সহায় কৰিব বুলি কৈছিলে আজি দাবী ধমকিৰ এটা ৰাজনীতি আকৌ আৰম্ভ কৰিছে যে ক'বা বোলে মানে অৰুণোদয় কাটিব ক'বা বোলে PMY নিদিব বুলি কৈছে তেখেতসকলৰ নেকি এইটো অসম চৰকাৰেতো কোৱা নাই যে সিটোক দিব লাগে ইটোক দিব নালাগে এইকাৰণে আজি ওলোটা হৈছে ৰাইজে তেখেতসকলে ৰোমাঞ্চত আছে যে মানে 15টা জিকিব বুলি ভিতৰত কি আছে ভৰি থলোৱাৰ মাটি যে মানে ঘূৰি যাব এইটো হাগ্ৰামা মহিলাৰ BPFে কিন্তু গম পোৱা নাই আপোনালোকে কিমানখন আসনত জয়লাভ কৰিব বুলি আশা কৰি আমি 12ৰ পৰা 15ৰ মাজত আমি লৈছোঁ 15টা আমি দিছোঁ আৰু বাহিৰত 3খন আসনত আমি দিছোঁ সেইকাৰণে 12টাৰ পৰা 15টা আসন আমি নিশ্চয়কৈ পাম তেওঁলোকে কৈ আছে UPPLে এখনো আসন নপোৱাৰ কথাটো সঁচা চাবচোন ভিতৰত মানে ধুমুহাটো কেনেকৈ বলিছে অলপ গমি চাবচোন আজি হাগ্ৰামা মহিলাৰী জাগাই জাগাই তেখেতৰ দলৰ মানে বিদ্ৰোহ হৈছে আজি হাগ্ৰামাই মানে 28টা জিকিও সাৰেণ্ডাৰ কৰিলে এই কথাটোতো সকলোৱে জানে জাতি জনগোষ্ঠীবোৰে জানে হয়নে মানে অকলে চৰকাৰ গঠন কৰিব লাগিছিলে 3টা সমষ্টি মানে সাৰেণ্ডাৰ কৰিলে আজি মানে ইমোশনেল এটা ভোট আদায় কৰিবলৈ বিচাৰিছে যে মানে ইণ্ডিয়াৰ লগত আছে বুলি আজি বিটিআৰ অঞ্চল নিশ্চয়কৈ জানে যে প্ৰমোদ বড়ো ডাঙৰীয়া এজন মানৱ দৰদী হয় আমাৰ এজন এই অঞ্চলৰ জাতি জনগোষ্ঠীক একেলগে লৈ যোৱা সমন্বয় যিটো ৰক্ষা কৰা যিখিনি ৰাজনীতি কৰিছে এইখিনি সমন্বয় নিশ্চয়কৈ তেখেতসকলে বিচাৰিছে BPFে দাবী কৰে তেওঁলোকে মানাস সমষ্টিটো 1 লাখৰ ওপৰৰ ভোট পাই জয়যুক্ত হ'ব বুলি নাই সেইটো আজি যুৱসকলৰ যুৱ সমাজৰ হাতত আছে তেখেতসকলৰতো বয়সীয়াল 60ৰ ঊৰ্ধৰ তেখেতে যুৱকসকলৰ তেওঁলোকে কি বিচাৰে সেই কথাটো নাজানে আমাৰ জংচাং ব্ৰহ্ম এজন যুৱক হয় এজন হাৰ্টথ্ৰব হয় যুৱকসকলৰ কাৰণ তেখেতে মানে সামাজিক কাম বহুখিনি কৰিছে ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুখিনি তেখেতে মটিভেশ্যনেল প্ৰগ্ৰাম কৰি থাকে কালচাৰৰ লগতো জড়িত সেইকাৰণে আজি একেবাৰে মানে কোনো বয়সৰ সীমা নথকাকৈ তেখেতে মানুহৰ মানে বুকুত মানে সোমাই পৰিব পৰা এজন ব্যক্তি হয় আৰু তেখেতক নিশ্চয়কৈ আকোৱালি ল'ব BPFৰ যিজন আছে সেইটো মানে 60ৰ ঊৰ্ধত 70 বছৰ বয়সৰ তেনেকুৱা মানে বয়সীয়াল মানুহে
কোনোবা যুৱকসকলৰ সমস্যা কি বুজিব, ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা কি বুজিব। এইকাৰণে মানে কম্পাৰিজন যদি কৰোঁ, আমাৰ জংচাং ব্ৰহ্ম একেবাৰে মানে 100তকৈ ওপৰত আছে, তেখেত কিন্তু মানে 30-20% নহয়। কি হ'ব ৰাইজৰ দলো উঠি পৰি লাগিছে? চাওক, চবেই উঠি পৰি লাগিব, কিন্তু আঁকোৱালি লোৱাটোহে আচল কথা। ৰাইজৰ কাক আঁকোৱালি লয় সেইটোহে কথা। কিন্তু ৰাইজ আমি দেখিছোঁ যে ইয়াত শান্তি সম্প্ৰীতি ঐক্য সংহতি যদি আনিব পাৰে, UPPLে আনিব পাৰিব। ইয়াত মানে ইয়াত যেনেকৈ উচ্ছেদ অভিযান চলিছে, আমি কৈছোঁ যে আমি UPPL থকালৈকে উচ্ছেদ অভিযান আমি হ'ব নিদিওঁ, ঠিক আছে। আৰু সাম্প্ৰদায়িক শক্তিৰ পৰা আমি বিৰত আছোঁ। সাম্প্ৰদায়িক শক্তিৰ পৰা বিৰত থাকি সাম্প্ৰদায়িক শক্তি আমি ইয়াত মানে কোনো জাগা দিব নালাগে। আৰু এইখিনি কথাখিনি চবেই বুজি পাইছে।